হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড কি খবৰ সকলোৰে। আৰু মই এতিয়া বৰ্তমান আছোঁ, দেখিছেই নহয় কোনটো গেটআপত আছোঁ। আৰু সময় বৰ বেছি হোৱা নাই, 6টামান বাজিছে। ৰাতি ডিউটি আছিলে, বৰ ভালকৈ পোহৰো হোৱা নাই। আৰু এই মানে জেগাকণ মোৰ কাৰণে বহুত নতুন, একদম একেবাৰে নতুন। আৰু মানে আগতে য'ত আছিলোঁ তাত মানে প্ৰপাৰ্টিটো গুচি গ'ল, কামটো বন্ধ হৈ গ'ল, সেইকাৰণে ইয়াত আহিব লগা হ'ল। আৰু আগতে অহা নাছিলে এইখন জেগাত, আৰু কোনো নাইও চিনাকি তেনেকুৱা। যিকেইজন লগ পাইছোঁ অসমৰো লগ পাইছোঁ, ভালেই ল'ৰাকেইজন। তো কেইদিনমান চলিব লাগিব তেওঁলোকত, মানে বহুত অসুবিধা লাগিছে, আজি খেলি মেলি লাগিছে। আৰু মই ভাবিলোঁ বোলো আজি ৰাতিপুৱা ভিডিঅ' এটাকে বনাওঁ, কিন্তু কৰিম আৰু ভাবিছোঁ এতিয়া অলপ চাহ খাব যাম। তাকে মইতো বিশেষকৈ নাজানো কিমান সময়ত কিমান ইয়াত মানে দোকান খোলে নোখোলে। তাকে ভাবিছোঁ সুধি লওঁ কাৰোবাক, সুধি পেলাই যাওঁ আৰু মানে বৰ্তমান এইটো মোৰ নতুন ডিউটি আৰু ইয়াত এইটো ছাইডত। আৰু বৰ্তমান মই এপাৰ্টমেণ্টত কৰি আছোঁ। আৰু ইয়াত দেখিছে এপাৰ্টমেণ্টবিলাক। আৰু এয়া হৈছে গেটৰ ছাইডৰে ইন গেট ছাইডটো। তাৰপৰা এইটো প্ৰথম ব্লক, আৰু ABC এনেকৈ তিনিটাকৈ ব্লক আছে। এইটো প্ৰথম ব্লক হয়। তাৰপিছত এনেকৈ মানে এৰিয়াটো বহুত ডাঙৰ হয়, আৰু পিছফালেও আছে এনেকুৱাও এপাৰ্টমেণ্ট। ভাল লাগে পৰিৱেশটো, কিবা এটা ভাল লাগে, মানে ধুনীয়াকৈ সজাইছে ন। আৰু গাইজ এইটো এটা এপাৰ্টমেণ্ট, মানে এনেকুৱা 3টা 6-7টামান আছে এনেকুৱা এপাৰ্টমেণ্ট। বহুত ডাঙৰ এৰিয়া হয়। আৰু চবতে এলাও নাই বাৰু, মানে কেমেৰা আছে না, ফটো মাৰিব নিদিয়ে। তাতে গাৰ্ড, ইমান ফটো মাৰি থাকিলে ভাল নাপায়। আৰু এইফালে মই, পোহৰ হৈছে আৰু লাহে লাহে। তাৰপিছত চাই লওঁ কি হয়। আজি দিনতো কৰিব দিছে, কৰিব নোৱাৰিম চাগে, ৰাতিটো টোপনি লাগি আছে। দিনত ক'ত পাৰিম চাগে, হ'লেও কৈ চাম কি কৰে আৰু দেখা যাওক, পায়। আৰু আহিছোঁ এতিয়া বৰ্তমান চাহ খাবলৈ। বহুত টাইমৰ পিছত লাইট চাইটবিলাক অফ চফ কৰি তাৰপিছত আহিছোঁ আৰু লাহেকৈ। এতিয়া আহিবলৈ সুধিলোঁ, বোলে অলপ দেৰিকৈ যাবি, ইমান সোনকালে নহয়। চিধা চিধিকৈ কৈ দিছে, আৰু মই চিধা চিধিকৈ কামকেইটা কৰি এতিয়া বৰ্তমান আহি আছোঁ। চাহকণ খাই লওঁ। মানে আমাৰ বাবে, মানে আমাৰ নিচিনা ল'ৰাবিলাক আৰু যিবিলাক বাহিৰত আছে, সিহঁতৰ কাৰণে ঘৰখন কেৱল মানে নামতহে আৰু। মানে গোটেই বছৰটো বা গোটেই জীৱনটোৱে বুলি ক'ব পাৰি বাহিৰতে কটোৱা হয়। ভাবিলে বেয়া লাগে কেতিয়াবা, ভুল নিজৰো আছে, তেনেকুৱাই আৰু। আৰু সেইফালে ইয়াত চাহটো খাই লওঁ, আকৌ যাবই লাগিব যিহেতু। চাহটো খাই এনেকৈ আহি আছোঁ, আৰু পালোহি। কাৰণ বেছি দেৰি কৰিব নোৱাৰি, বেছি দেৰি নকৰিবি, সোনকালে আহিবি। কথাটো শুনিব লাগিব, তাতে নতুন হয় মই। এতিয়াই যদি অলপ খেলি মেলি কৰি দিওঁ, পাছলৈ আৰু দিগদাৰ হৈ যাব। হেল্ল' গাইজ, ইমান ঠাণ্ডা। আৰু এতিয়া সময় বৰ বেছি হোৱা নাই, 6:30মান বাজিছে। আৰু ইফালে চাওক, আংকুল আহি পূৰা চুইমিং কৰা লাগি গ'ল। মোৰ বাবেতো সম্ভৱ নহয় ইমান ৰাতিপুৱাই। সাহস আছে কিন্তু বেষ্ট। এনেকুৱা ঠাণ্ডা মাৰিছে আৰু ৰাতিপুৱাই গা ধুইছে,